हेलो কি খবৰ আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আপোনালোকৰ সকলোকে ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি পোন প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো আশা কৰিছো আপোনালোকে সকলোৰে ভাল পাব তেনেহলে বলক আজি আমাৰ ৰেচিপি আৰম্ভ কৰো আজি আমি বনাম মৰিচা আৰু মাছ এনেদৰে দীঘল দীঘলকৈ আলু আৰু মৰিচাখিনি কাটি লৈছো এটা পিয়াজো কাটি লৈছো আৰু মছলাৰ ভিতৰত আদা নহৰু জিৰা জলকীয়া এই আটাইবোৰ এটা পেষ্ট বনাই লৈছো তেল গৰম হোৱাৰ লগে লগে তেলত আমি নিমখ অলপ দি দিছো নিমখ দিলে মানে মাছ ফ্ৰাই কৰাত সুবিধা হয় এনেদৰে মাছ গিডখৰ ফ্ৰাই কৰি লম মাছ ফ্ৰাই কৰা তেলখিনিতে পিয়াজ গিডখৰ ফ্ৰাই কৰি লম পিয়াজখিনি ফ্ৰাই হোৱাৰ লগে লগে শাকখিনি দি আমি এনেদৰে অলপমান টাইম ভাজি লম শাকখিনি অলপমান টাইম ভজাৰ পিছত আমি মছলাখিনি দি দিছো মছলাখিনি দি সুন্দৰকৈ এনেদৰে লৰাই দি অলপমান টাইম মছলাখিনিৰ সৈতে ভাজিম এনেদৰে অলপ দেৰি ভাজি লোৱাৰ পিছত আমি ইয়াত পানী এড কৰিম পানী এড কৰাৰ পিছত আমি ঢাকি পেনে থৈ দিম আমাৰ বাই তিল পিঠা পৰিছিলে ভাবিলো আপোনালোকক দেখুৱাও আৰু বিশেষকৈ বিহু যোৱাৰ পিছতহে পিঠা খাবলৈ মন যায় আৰু সেইবাবে বাই তিল পিঠা বনাইছিলে ভাবিলো আপোনালোকক দেখুৱাও চাওকচোন এয়া মৰিচা আৰু মাছ ৰেডি হৈ গ'ল যদি ৰেচিপিটো আপোনালোকে চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ